নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই চেনেল, ওয়েলকাম টু আনাদাৰ ভিডিঅ'। চ' এই ভিডিঅ'ত মই আপোনালোকক ক'ম কেনেকৈ আপোনালোকে প্ৰফেশ্যনেল এডিটৰৰ নিচিনা ভিডিঅ'বোৰ এডিট কৰিব পাৰে আৰু মই কেনেকৈ ভিডিঅ'বোৰ এডিট কৰোঁ সেই বিষয়ে মই আপোনালোকক সকলো কথা আজি দাঙি ধৰিম। চ' ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু যিসকল প্ৰথম মোৰ চেনেলটো আজি ভিজিট কৰি আছে বা নিউ ভিজিটাৰ্ছ যিসকল আছে তেওঁলোকক মই এটা কথা কৈ দিব বিচাৰোঁ যে আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ছাবস্ক্ৰাইব কৰিলে আপোনালোকে কি হ'ব, মই যেতিয়া নেক্সট ভিডিঅ' আপলোড কৰিম তেতিয়াহ'লে সেই ভিডিঅ'টোৰ ন'টিফিকেশ্যনটো আপোনালোকে আগত পাই যাব। চ' থেংক ইউ আৰু বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। অ'কে বন্ধুসকল, চ' ভিডিঅ'টো এডিট কৰিব হ'লে আপোনালোকক প্ৰথমে লাগিব এটা ভিডিঅ' এডিটিং এপ। চ' ভিডিঅ' এডিটিং এপ সকলোতকৈ মই যিটো ভাল ক'ম সেইটো হ'ল কাইনমাষ্টাৰ মড। কাইনমাষ্টাৰৰ যিটো মড ভাৰ্চন আছে, কাইনমাষ্টাৰ বহুতকেইটা ভাৰ্চন আছে, কাইনমাষ্টাৰ প্ৰ', কাইনমাষ্টাৰ প্ৰাইড, কাইনমাষ্টাৰ মড, কিন্তু বাকীকেইটাত টকা দিব লাগে, কিন্তু এইটো একেবাৰে ফ্ৰী হয়, আপুনি গুগলত পাই যাব। তাৰ ডিছক্ৰিপশ্যনত মই লিংকটো দি দিছোঁ ইউটিউব, তাত ক্লিক কৰিলে আপোনালোকে তাৰ পৰা এইটো ডাউনলোড কৰি ল'ব পাৰিব। চ' বলক আমি তাত এপটো অ'পেন কৰোঁ আৰু গৈ পেলাই চাওঁ যে তাত কি আছে। অ'কে বন্ধুসকল, এয়া হৈছে কাইনমাষ্টাৰৰ ইণ্টাৰফেচ। যেতিয়া আপুনি খুলিব তেতিয়া এপটো এনেদৰে অ'পেন হ'ব। তাৰপিছত আপুনি এতিয়া মই কৈ দি আছোঁ, এটা এটাকৈ আপোনালোকক কৈ যাম যে কেনেকৈ কি কৰিব, সকলো ষ্টেপ মই কৈ যাম, আপুনি ভিডিঅ'টো চাই থাকক। হয়, প্ৰথমে আপুনি কি কৰিব লাগিব, ভিডিঅ'টো আপুনি ইয়াত ইনপুট কৰি ল'ব লাগিব। চ' তাৰ কাৰণে আপুনি এইটো ৰেড কালাৰৰ মাজত হোৱাইট ৰঙৰ কিবা প্লাছ অপশ্যনটো চাইছে, তাত ক্লিক কৰক। ক্লিক কৰাৰ পাছত আপুনি এমটি প্ৰজেক্টত ক্লিক কৰক। এমটি প্ৰজেক্টত ক্লিক কৰাৰ পাছত মই আপোনালোকক দেখুৱাই দি আছোঁ, এইটো এনেকুৱা আহিব। তেতিয়াহ'লে আপুনি মিডিয়াটো কেনেকৈ ইনপুট কৰিব তাৰ কাৰণে মিডিয়া ব্ৰাউচাৰত যাওক। মিডিয়া ব্ৰাউচাৰত গৈ পেলাই আপুনি গুচি যাওক, মই আপোনালোকক দেখুৱাই দিছোঁ যিটো আপোনাৰ ভিডিঅ' আছে, আপুনি তাত ক্লিক কৰক। ক্লিক কৰাৰ পিছত অ'কে কৰি দিয়ক। এইটো ভিডিঅ'টো ইয়াত ইম্পৰ্ট হৈ গৈছে। চ' এনেদৰে আপুনি ভিডিঅ' ইম্পৰ্ট কৰি ল'ব পাৰে। আপুনি ইয়াৰ পৰা ভিডিঅ'বোৰ এনেদৰে ইম্পৰ্ট কৰি ল'ব পাৰে। চ' এনেকৈ আপুনি কৰিব পাৰিব ভিডিঅ'বোৰ ইম্পৰ্ট, এনেকুৱা ভিডিঅ' আপুনি ইম্পৰ্ট কৰি ল'ব পাৰে। চ' তেনেকৈ আপুনি প্ৰথম ভিডিঅ'টো আগত ইম্পৰ্ট কৰি ল'ব লাগিব। নেক্সট আপুনি এতিয়া কি কৰিব লাগিব, ভিডিঅ'বোৰৰ মাজত যদি কিবা ভুল ভ্ৰান্তি থাকি যায় তো সেইবিলাকৰ মাজৰ পৰা কাট কৰিবলৈ আপোনালোকে ভিডিঅ' যিটোত ভুল আছে সেইটোত ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপুনি ইয়াত কেচিৰ অপশ্যনটো চাইছোঁ, মানে চিজাৰ, তাত ক্লিক কৰক। ক্লিক কৰাৰ পিছত এইটো চাওক ট্ৰিম টু লেফ্ট প্লে হেড, মানে আপোনাৰ যি প্ৰব্লেম থাকিব আপুনি তেনেদৰে এইটো কৰি ল'ব পাৰে। মই এইটো এনে আপোনালোকক দেখুৱাই দিছোঁ, ট্ৰিম টু লেফ্ট অফ প্লে হেড, এনেকুৱা কৰিলে লেফ্ট ফালৰ পৰা এইটো কাটি যাব। আকৌ যদি আপুনি এইটো মাজত কৰিব বিচাৰে ৰাইট টু প্লে হেড, ট্ৰিমটো ৰাইট অফ প্লে হেড কৰিলে ৰাইট ফালে একেদৰে কাটি যাব, এনেদৰে কাটি যাব এনেকুৱা। আকৌ এইটো আপুনি যদি মাজত কাটিব বিচাৰে তেতিয়াহ'লে স্প্লিটেড প্লে হেড, ইয়াত দিয়াই আছে, আপুনি এইবিলাক চিম্পল চাই পেলাই গম পাই যাব। এনেকৈ আপুনি কাট কৰি ল'ব পাৰে। আৰু যদি বিচাৰে এইটো ভিডিঅ'টো আপোনাক প্লে কৰি শুনাই দি আছোঁ, চাব এইটো চাউণ্ড আছে, চ' এইটো চাউণ্ড আছে। চ' এই চাউণ্ডটো যদি আপুনি ইয়াৰ পৰা ওলাই দিব বিচাৰে বা এইটোক এক্সট্ৰা কৰি দিব বিচাৰে তেতিয়াহ'লে আপুনি ইয়াত গৈ পেলাই এক্সট্ৰেক্ট অডিঅ' আছে নহয়, তাত ক্লিক কৰক। ক্লিক কৰিলে এইটো চাওক চাউণ্ডটো ওলাই গ'ল। এইটো চাউণ্ডটো আপুনি ইয়াৰ পৰা ডিলিট কৰি দিব পাৰে। চ' এতিয়া চাওক এইটো চাউণ্ড নাথাকিব চিয়'ৰ, এইটো চাওক এতিয়া চাউণ্ডটো নাই। চ' এনেকুৱা আপুনি ইয়াৰ পৰা ট্ৰিমিঙৰ যিকেইটা অপশ্যন আছে মই এইকেইটা আপোনালোকক কৈ দিলোঁ। হয়, নেক্সট যিটো অপশ্যন আছে এতিয়া সেইটো হ'লগৈ যে আপুনি ইয়াৰ মাজত টেক্সট কেনেকৈ আনিব। তাৰ কাৰণে আপুনি ইয়াত লেয়াৰত গুচি যাওক। লেয়াৰত গৈ পেলাই এইটো টেক্সটৰ অপশ্যনছ আছে, তাত ক্লিক কৰক। ক্লিক কৰাৰ পাছত আপুনি কিবা কিবি লিখি দিয়ক। লিখি দিলে তেতিয়াহ'লে আপুনি যিটো লিখিব হয় নাই, মই কিবা কিবি লিখি দিছোঁ, আপুনি তাৰ পৰা এইটো কালাৰ চুজ কৰিব পাৰে। কালাৰ ইয়াত বহুত কিবা কিবি আছে, চ' আপুনি ইয়াৰ পৰা কালাৰ চুজ কৰিব পাৰে। এইটো শ্বেডোটো ব্লেক হৈ আছে, তো আপুনি শ্বেডো ইয়াত আছে, এইটো অফ কৰি দিয়ক। বা আপুনি ৰাখিব বিচাৰিলে শ্বেডো ৰাখিব পাৰে। ইয়াৰ পৰা শ্বেডৰ কালাৰটো চুজ কৰিব পাৰে। আপুনি ইয়াৰ পৰা গ্ৰীণ দি দিছোঁ, চ' এইটো চাওক অলপ গ্ৰীণ হৈ গৈছে, চ' এইটো ব্লেকেই হৈ আছে, চ' তাৰ কাৰণে এইটো ইয়াৰ পৰা এনেকুৱা হৈ গৈছে, এইটো চাওক গ্ৰীণ হৈ গৈছে, এইটো শ্বেডো কালাৰ। তো আপুনি ইয়াৰ পৰা এইটো বেকগ্ৰাউণ্ড কালাৰ দিব পাৰে। বেকগ্ৰাউণ্ড অন কৰিলে এইটো ব্লেক হৈ আছিল, চ' মই ইয়াৰ পৰা এটা কালাৰ চুজ কৰি দিছোঁ। মই এইটো ব্লু দি দিছোঁ, এইটো মই কালাৰটো, এইটোৰ অপাচিটিটো অলপ বঢ়াই দিছোঁ, মানে ডাৰ্কটো। এইটো চাওক এনেকুৱা হৈ গৈছে, এইটো আপুনি ইয়াৰ পৰা দিব পাৰে। এইটো ফুল কৰি দিব পাৰে, এনেকুৱা কৰিলে এইটো ফুল হৈ যাব, এনেকুৱা ফুল হৈ যাব এইটো এনেকুৱা। চ' এনেকুৱা আপুনি ইয়াৰ পৰা কৰিব পাৰে। এনেকুৱা টেক্সট ওলাব পাৰে। আৰু টেক্সটৰ কাৰণে আপুনি ইয়াৰ পৰা ফণ্টটো চুজ কৰিব পাৰে। এইটো ইয়াত বুলি লিখা আছে, তাত গ'লে আপুনি ফণ্ট পাই যাব। বহুতকেইটা ফণ্ট আছে, আপুনি বহুতকেইটা ফণ্ট আছে, এইটো এণ্ড্ৰইডটো ফণ্ট আছে, বহুতকেইটা ভাল ভাল ফণ্ট।
আপোনাৰ যিটো ভাল লাগে আপুনি ইয়াৰ পৰা এইটো কেনেকুৱা দি দিব চুজ কৰি পেলাই তো এনেকুৱা আপুনি ফোনটো দিব পাৰে এইটো চাওক ফোনটো চেঞ্জ হৈ গৈছে চ' এনেদৰে আপোনালোকে টেক্সটটো দিব পাৰে অ'কে তেতিয়াহ'লে এতিয়া মই যিটো আপোনালোকক ক'ম সেইটো হ'ল এনিমেশ্যন চ' আপোনালোকে এইটো টেক্সটটো আনিলে তো এনিমেশ্যনটো কেনেকুৱা দিব তো এনিমেশ্যনৰ কাৰণে আপোনালোকে ইন এনিমেশ্যনত গুচি যাওক গৈ পেলাই ইয়াত বহুতকেইটা এনিমেশ্যন আছে ফেড আছে পপ আছে তাৰপিছত আছে শ্লাইড ৰাইট শ্লাইড লেফ্ট এনেকুৱা বহুতকেইটা এনিমেশ্যন আছে আপোনালোকে এনেকুৱা দিব পাৰে ইয়াৰ পৰা আপোনালোকে বহুতকেইটা এনিমেশ্যন আছে দিব পাৰে তাৰপিছত এইটো আউট এনিমেশ্যন মানে যেতিয়া শেষ হৈ যাব এইটো ইমেজটো তেতিয়াহ'লে কেনেদৰে এইটো সমাপ্তি হ'ব দিব পাৰে ইয়াৰ পৰা আলফা অপাচিটিটো অলপ কমাই দিব পাৰে এইটো চাওক এইটো এনেকুৱা এইটো অপাচিটি কমাই দিব পাৰে বঢ়াই দিব পাৰে চ' এনেকুৱা এটা অপশ্যন আছে আপোনাৰ ইয়াৰ পৰা এনেকুৱা কৰিব পাৰে তাৰপিছত আৰু আছে ৰোটেট মিৰৰিং বা এইটো আপোনালোকে এনেকৈ ৰোটেট কৰিব পাৰে আপোনালোকে এইটো চাওক এনেকৈ কৰিব পাৰে তেতিয়া আপোনালোকৰ যদি দৰকাৰ হয় তেতিয়াহ'লে আপোনালোকে এনেকুৱা এইটো কৰিব পাৰে চ' এইটো এটা অপশ্যন আছে মই আপোনালোকক কৈ দিলোঁ আৰু এনেকুৱা আপোনালোকে এইটো কৰিব পাৰে নেক্সট যিটো আছে এইটো হ'ল ট্ৰানজিশ্যন মানে এই ভিডিঅ'ৰ পৰা এই ভিডিঅ'লৈ যেতিয়া যাব আপোনালোকে এইটোক মই দেখুৱাই দি আছোঁ দেখি যেতিয়া চাব আপোনালোকে এই ভিডিঅ'টো চাপ মাৰিব চ' তাৰ কাৰণে জাম কৰিলে ভিডিঅ'টো ইমান এটা দেখিবলৈ ভাল নহয় চ' এইটো মই আপোনালোকক দেখুৱাই দিছোঁ এইটো চাই লওক আপোনালোকে ইয়াৰ পৰা এনেকুৱা ডাইৰেক্ট গুচি গ'ল ইমান খোলা এটা আহি গৈছে চ' এইটো একদম ভাল লগা তো এইটো আপুনি ইয়াৰ পৰা ক্লিক কৰি পেলাই ট্ৰানজিশ্যন দিব পাৰে 3 ট্ৰানজিশ্যন আছে ইয়াত চেকাৰ ফ্লিপ ষ্ট্ৰিপছ বাউন্সি বক্স ব্ৰেক গ্লাছ এনেকুৱা বহুতকেইটা এনিমেশ্যন আছে তো আপুনি ইয়াৰ পৰা এইকেইটা দিব পাৰে এইটো চাওক এনেকুৱা ভাঙি পেলাই এনেকুৱা আহি যাব এনেকুৱা এনিমেশ্যন আছে আপুনি ইয়াৰ পৰা এইবিলাক দিব পাৰে চ' আপুনি এইটো এনিমেশ্যন মই এইবিলাক ইমান নক'লোঁ কাৰণ ইয়াত বহুতকেইটা এনিমেশ্যন আছে ফান আছে পিকচাৰ আছে পাৱাৰফুল আছে প্ৰেজেণ্টেশ্যন আছে চেণ্টিমেণ্টেল আছে টেক্সট আছে ট্ৰেভেল এক্টিভিটি এনেকুৱা আছে আপুনি দিব পাৰে এইটো চাওক এনেকুৱা এনিমেশ্যন আপুনি ইয়াত বহুতকেইটা আছে আপুনি ইয়াৰ পৰা দিব পাৰে চুজ কৰি ল'ব পাৰে এনেকুৱা ৰাইট ক্লিক কৰি পেলাই অ'কে বন্ধুসকল এতিয়া যিটো অপশ্যন মই কৰিবলৈ গৈ আছোঁ এইটো হ'ল ভিডিঅ' ফিড আউট বা অডিঅ' ফিড আউট যেতিয়া মই ভিডিঅ' শেষ হয় তেতিয়াহ'লে আপোনাৰ এইটো চাব ইয়াৰ পৰা প্লে কৰি আপোনালোকক দেখুৱাই দি আছোঁ এইটো চাইছেনে আপোনালোকে অডিঅ'টোৰ চাউণ্ডটো লাহে লাহে কমি গৈছে আপোনালোকে যদি সেইটো কৰিব নিবিচাৰে তেতিয়াহ'লে এইটো চাওক অডিঅ' ফেড আউট যিটো অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰিলে এনেকুৱা এইটো অফ কৰি দিলে এইটো চাব এতিয়া আপোনালোকে এইটো চাওক এতিয়া ফুল চাউণ্ডটো মানে বাজিছে এইটো মোৰ ভিডিঅ' আগৰ পৰাই চাউণ্ডটো কম আছিল কাৰণ এইটো আপোনালোকে ইয়াত অলপ বুজিবলৈ অসুবিধা হৈছে কিন্তু আপুনি এনেকৈ কৰিলে আপোনালোকে শেষফালে গৈ পেলাই চাউণ্ডটো ছেইম থাকিব পাৰে লাহে লাহে কমি নাযায় চ' একেদৰে ভিডিঅ' যিটো ভিডিঅ' আপুনি ভিডিঅ'ত ক্লিক কৰি পেলাই ইয়াৰ পৰা এইটো চাওক ভিডিঅ' ফেড আউট আপুনি কৰিব পাৰে এইটো অন কৰি দিলে চাব কি হ'ব আপোনালোকক দেখুৱাই দি আছোঁ এইটো চাব আপোনালোকে এইটো লাহে লাহে চাব ভিডিঅ'টো এইটো চাওক লাহে লাহে খোলা হৈ গৈছে চ' এইটো এটা আপোনালোকে অডিঅ' ফিড আউট আৰু অডিঅ' ফেড ইন এইটো আপোনালোকে ইয়াৰ পৰা এনেবল কৰিব পাৰে অ'কে বন্ধুসকল এতিয়া আপুনি ধৰক ভিডিঅ'টো এতিয়া সকলো এডিট শেষ হোৱাৰ পিছত আপোনালোকে ইয়াৰ পৰা এক্সপৰ্ট কৰিব বিচাৰে তেতিয়াহ'লে এইটো কৰিবলৈ আপুনি কি কৰিব লাগিব এইটো চিম্বলত ক্লিক কৰক ক্লিক কৰাৰ পাছত আপুনি ইয়াত আহি যাব তাৰপিছত ভিডিঅ'টো ক্লিক কৰাৰ পাছত শ্বেয়াৰ অপশ্যনটো ক্লিক কৰাৰ পাছত আপুনি ছেভ টু গেলাৰীটো এইটো চাইছে ইয়াত ক্লিক কৰাৰ পাছত ইয়াত আপুনি ডেফিনেশ্যনবোৰ পাই যাব কি হাই ডেফিনেশ্যন নে ল' নে মিডিয়াম কোৱালিটিবোৰ পাই যাব মই আপোনালোকক এনেই ল'ত দেখুৱাই দি আছোঁ এক্সপৰ্ট কৰি পেলাই চ' এইটো যিমান ল' হ'ব মানে সিমান সময় কম লাগিব যিমান হাই হ'ব সিমান সময় বেছি লাগিব চ' এইটো মই আপোনালোকক ভিডিঅ'টো ফাষ্ট ফৰৱাৰ্ড কৰি পেলাই দেখুৱাই দি আছোঁ এইটো চাওক ভিডিঅ'টো এক্সপৰ্ট হৈ আছে হৈ গৈছে এনেকৈ আপোনালোকে ইয়াৰ পৰা ভিডিঅ'বোৰ এক্সপৰ্ট কৰি ল'ব পাৰে এইটো বেছি সময় নাই আৰু এক্সপৰ্ট হ'বলৈ এইটো ভিডিঅ'টো এক্সপৰ্ট হৈ গৈছে মানে এইটো গেলাৰীত ছেভ হৈ গৈছে মই আপোনালোকক দেখুৱাই দি আছোঁ এইটো যে মোৰ গেলাৰীত ছেভ হৈ গৈছে তো তাৰ পৰা আপোনালোকে এইটো ভিডিঅ'ক নিজৰ ইউটিউব চেনেলখন এইটো চাওক বেল আইকনটো প্ৰেছ কৰক এইটো চাওক মই আপোনালোকক দেখুৱাই দি আছোঁ আৰু বন্ধুসকল এটা বস্তু চাব ইয়াত কোনো কিন্তু ৱাটাৰমাৰ্ক নাই চ' এনেকুৱা কৰিলে আপোনালোকৰ ৱাটাৰমাৰ্ক নাথাকিব চ' এইটো এটা শ্বৰ্ট টিউটৰিয়েল আছিল চ' ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিৰ কাৰণে বছ ইমানেই ধন্যবাদ